গীতা কাকতিয়ে মোৰ প্ৰথম ব্লগ লে স্বাগতম জনাইছোঁ আৰু নাজানো কি হয়গে বিশেষ একো স্পেচিয়েলো নাইকিয়া কিন্তু বেছিভাগ মানুহেতো কিবা স্পেচিয়েল থাকিলেতো বনাই ন মই এনেই জাষ্ট ফূৰ্তিতে বনাইছোঁ নিৰ্দিষ্ট কাৰণ থাকিব কাৰণটো হ'ল আজি আমি পথাৰলৈ যাম আৰু হেৰি মায়ে কৈছে দেউতাই যিহেতু ধান কাটি আছে যা চাকনি দেগৈ পথাৰলৈ যাম আৰু হ'লেও কাপোৰটো অলপ চেঞ্জ কৰি দিছোঁ কাৰণ মানুহ ধান কটা মানুহ থাকিব ন তাৰপিছত এতিয়া মায়ে কৈছে কি আছে পথাৰত চাহ অকণ লৈ যা বুলি চাহ লৈ যাম আৰু এটা কথা আজি মোৰ ভণ্টি বাৰ্থডে নহয় কালি ৰাতি মইতো এনেই বমাহঁতৰ ঘৰতে থাকোঁ কালি বাৰ্থডে বুলি তাই যাবলৈ নিদিলে মানে ঘৰতে ৰাখিলে ঘৰতে থাকিলোঁ আৰু এতিয়া বাৰ্থডে পতাও নাই তাই স্কুল গ'ল তাই থকাহেঁতেন ভাল লাগিলহেঁতেন বাৰু এতিয়া মই চাহ লৈ যাওঁতে দেখাব আৰু আমাৰ পথাৰখনো দেখুৱাম ঘৰৰ পৰা ওলাই আহিছোঁ এইফালে দেউতালৈ চাহ আনিছোঁ খালী চাহ আৰু এইফালে আমাৰ ভাইটি এটা আছে ঘৰত ল'ৰা মানুহ নাই টুকটুক বোলা ভাইটি এটা আছে আৰু ভাইটিলেতো ভাইটি বুলি যে কৈছোঁ ভাইটিটো আমাৰ মানুহৰ নহয় কিন্তু হেৰি ছাগলী আৰু এটা কথা কোৱাই নাই আমাৰ বা এজনী আহিছে আমাৰ পেহী ছোৱালী কলিয়াবৰত ঘৰ এতিয়া বায়ে কেমেৰাটো ধৰি আছে মই যেতিয়া কেমেৰা ল'ম তেতিয়া বাক দেখুৱাম আৰু এতিয়া বাকী আমাৰ হেৰি দেখুৱাই দিয়া পথাৰখন আমাৰ এয়া চাহ খাবানে চাহ খাবা বা বুলি যে কৈছিলোঁ এইজনী বাঞ্চা বাজনী অঁ তাকে হেৰিটো আমাৰ ভাইটিটোক দেখুৱাম দেই এইটো টুক দেউতাই চাহ খাই আছে এতিয়া আমি আহি পাইছোঁ কাঠবাৰী চেণ্টাৰ পোৱাহি নাই এইখন আমাৰ চেণ্টাৰ আৰু সেইকাৰণে ব্ৰইলাৰ কাটে ইয়াত শাক পাচলি চব্জি দি হেৰি দিয়ে এফালে যায় মোহাদল জামুগুৰি যায় হা আৰু এফালে যায় কাঠবাৰী তেজপুৰ চাইডে যায় আৰু এতিয়া আমি পথাৰলৈ গৈ আছোঁ এইবিলাক জংঘল দেই পূৰা ভয়ো লাগে অকলে আহিবলৈ দুপৰীয়াখন কিন্তু লগ আছে কাৰণে আহিছোঁ আৰু আজি আপোনালোক চাগে এইফালে অহা নাই আজি আনিছোঁ আৰু ইজনী আমাৰ গৰু দেখোন যেনিবা দশমী সপাই নাই তাই ইয়াত আছে বুলি শেষত আমি আহি পালোহি বাৰু পথাৰ ইমান ডাঙৰ ধুনীয়া পথাৰ দেখিছেনে এইবাৰ যে শংকৰ মিটিং হ'ব তাত আমাৰ ইয়ালৈকো আহিব বোলা মানে ইফালে ৰেল ষ্টেচন আহিছে চাগে তাৰ সিফালে হ'ব মিটিং ইয়ালৈকে আহিব আৰু বজাৰ চজাৰবোৰ ভালে লাগিব তেতিয়াও বনাম ব্লগ মজা লাগিব এইফালে বাকুলাৰ বেক চাইডটো আৰু আমাৰ বেক চাইডটোতো এইটো হ'ব ন আমাৰ ঘৰৰ যিহেতু এইফালে হয় এতিয়া আকৌ আগলৈ গৈ চাওঁগৈ কি আছে এইফালে গৈ ঢলাই বিলত ওলাব পাৰি আমি ইয়ালৈ আহিছোঁ ইমান জংঘল দেই বহুত দিনৰ মূৰত আহিছোঁ বায়ে কৈছে ইয়াত যদি বাঘ চাঘ ওলাই কি হ'ব বাঘ চাঘ ওলালে মই শুই দিম বুলি কৈছোঁ আৰু ইয়াতে কৈছে ভিডিঅ'টো কিন্তু ভাইৰেল হৈ গ'লে মজা লাগিব দেই বাট সেয়া গা ধুই আছে চাগে দেই সেইফালে ভিডিঅ' নকৰোঁ বাৰু কাৰণ এইফালে মই গা ধোৱা নাই এইটো পুখুৰী আমাৰ ৰাইজৰ পুখুৰী আমাৰ জেগা আহি পাই গ'লোহি সেইফালে আছিলে তেল ডিপু কাৰণ এইফালে গছ গছনি আছে কাৰণে উঠা নাই এইফালে ঢলাই বিললৈ যায় আৰু ইমান বিশেষ নাযাওঁ এইফালে যে মানুহে গা ধুই আছে এয়া মই ইমান বদমাছ ভিডিঅ' কৰিছোঁ দেখিছে এতিয়া আমি বেলেগ এটা ৰাস্তা দি যাম আৰু এতিয়া এফালে যাম আমাৰ বালি বাট এইফালে যাম ধুনীয়া লাগিছে কাৰণ ইমান ৰ'দখনত আহি আছোঁ ন বাঁহৰ তলত চাহখন কিমান ভাল লাগে হয় নাই গতিকে আমি আহি আছোঁ সেইজনী আইমণি খুৰীয়ে চাহ লৈ আহিছে সোণমণি খুৰা বড় কি আনিছে সোণমণি খুৰা কি আনিছে মই আপেল বুলি ভাবিছোঁ সোণমণি খুৰীয়ে লাজতে উঠাবলৈ মানা কৰিছে বাৰু নুঠালোঁ ইমান নহ'লেও উঠিলে এইফালে এইখনে খেৰৰ মেজিটো যে দেখিছে কালি আমাৰ ৰাতি ৰাইজে ধান মাৰিছিলে 10:30 বাজি গ'ল পৰা ধান মাৰোঁতে এতিয়া কালিয়ে মই ব্লগটো বনাব লাগিছিলে মই যে একদম পাহৰি গ'লোঁ জানে আজি বায়ে মনত পেলাই দিলে বোলো হেৰি ব্লগ এটা বনোৱা সেইকাৰণে বনাইছোঁ আৰু এতিয়া আমি আহি পাইছোঁহি আৰু ঘৰ আমাৰ বকুলতল দেখুৱাম আমাৰ বকুলতলত আমি গৰম দিনত বকুলতলতে থাকোঁ চব কিমান ধুনীয়া বতাহ মাৰি থাকে এতিয়া পহৰা দিয়ে ন ৰাতি গাঁৱবোৰত সেইকাৰণে পহৰাৰ কাৰণে এতিয়া ধুনীয়াকৈ চালি তালি দিও লৈছে এতিয়া বৰষুণ আহিলে আমাৰ টেনশ্যন নাই আৰু সেইফালে টিংখুতৰ বেক চাইডটো আৰু ঘৰৰ সেইফালে মইনা ভিতৰ
পাই গ'লোহি আমাৰ এইখন এতিয়া আমাক বিশালত লগ পালোঁ বিশাল তুমি কোন ক্লাছত পঢ়া এবাৰ এফালে আহে গাড়ী আহিছে এফালে আহা কোন ক্লাছত পঢ়া ক্লাছ 3 অঁ পৰীক্ষা কেনেকুৱা গ'ল ভালেই অঁ চেন মানে এবাৰ 1 নম্বৰ ন অঁ ৰিজাল্টটো দিম বাৰু অঁ এবাৰ বহোঁ এতিয়া বৰমাহঁতৰ ঘৰলৈ যাওঁ এতিয়া ঘৰলৈ নাযাওঁ বৰমাহঁতৰ ঘৰলৈ যাওঁ কি হৈ আছে তাত দেখাম আৰু ন পালোহি দেই বৰমাহঁতৰ ঘৰ এইখন ডাঙৰ বৰমাৰ ঘৰ এইখন 2 নম্বৰ বৰ্তাহঁতৰ ঘৰ এইজনী আমাৰ বা স্কুলৰ পৰা আহি ডাইৰেক্ট ইয়ালৈকে আহিছে আৰু জীয়েকক লৈ বুলি কি কৰিছা অঁ ইছু শুলে ইছু এইজনী ইছু এইজনী আমি বৰ্তাৰ ওচৰলৈ যাম দেই বৰ্তাই কিবা কৰি আছে আগতে চাই লওঁ ফ্ৰিজত কিবা আছে নেকি খাবলৈ এয়া চোৱা কি আছে একোৱেই নাই কি আছে কপাল বেয়া একোৱেই নাই বাদ দিয়া আৰু নুশুনো আৰু অঁ বৰ্তা কি কৰিছে তামোল খাইছে অঁ কাটক ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ সামৰিছোঁ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি দেখুৱাব জানো বেছি ভাল পোৱা নাই বুলি কাৰণ একো স্পেচিয়েল নাই এনেই জাষ্ট বনাইছোঁহে বাৰু